চকুৰালি হয়নে? চকুৰালি অলপ পিছত হ'ব। মানে কি কবা, মানে মই মঙলদৈৰ পৰা ৱাইদৰে কল কৰিছো, মানে হেৰি মানে তাৰ লগত কিবা এটা কথা আছে মানে। হেল্ল', হেল্ল', মানে তাৰ লগত মানে কিবা জৰুৰী কথা আছিল, মানে কিবা এটা মানে আমাৰ ফালে আহিলে মানে ভাল লাগিল হয়। মানে তাৰ মানে পপুলাৰিটি বহুত আমাৰ মঙলদৈৰ, মানে কি কবা মঙলদৈৰ মানে তাৰ একদম মানে পুৰা সি ফেভৰেট চকুৰালি বুলি কলে মানে চবে চিনি পায় আৰু বহুত ভাল পায় চকুৰালি, বুজি পাইছা? মানে ইয়াতে মানে প্ৰগ্ৰাম এটা দিও বুলি ভাবছো মই এই আমাৰ মঙলদৈত। প্ৰগ্ৰামটো এইটো হ'ব, এইটো পিছত। এতিয়া এই যে মই গুৱাহাটী আহিছিলো, গুৱাহাটীৰ পৰা গুচি গৈ আছো না, এইটো প্ৰগ্ৰাম আছে, সেইটো 10 তাৰিখৰ পিছত হ'ব। 10 তাৰিখৰ পিছত না আপুনি কথা পাতি ল'ব। মানে মঙলদৈত আহিলে মানে আপোনাৰ বহুত মানে জনপ্ৰিয় আপুনি, ইয়াতে মানে আপোনাক চব ভাল পায়। এইটোতো গম পাই, চিয়াৰ পে আৰম্ভ কৰি চব। এইটো 10 তাৰিখৰ পিছতছে নে এইটো যাম, এইটো পিছত যোগাযোগ কৰিলে হ'ব, এতিয়াতো নহ'ব। 10 তাৰিখৰ জনপ্ৰিয় পিছত আছে, এইটো গম পালো। 10 তাৰিখৰ পিছত ন? 10 তাৰিখৰ পিছত হ'ব। আপোনাক কিন্তু বহুত ভাল পায় দেই, আমাৰ এইফালৰ মানুহগিলা আপোনাক বহুত ভাল পায়। ভাল পায় সি, কিন্তু আপুনি অকলে নহয়, আৰু বেলেগে বেলেগে সুধি আছে, মাতি আছে, ফোন কৰি আছে। মই নহয়, মানে মোৰ লগকেইটাই সময়টোতো নাই এতিয়া, হাতত নাই এতিয়া। আৰু এই যে আমাৰ গৌৰীপুৰ সমষ্টিৰ টিকেটৰ কথা আছে, এইটো মিটিং চলি আছে আহিলে। মানে কি কবা, আমাৰ এইফালে মানে চব মানে এই চিয়াৰ পে আৰম্ভ কৰি আপুনি আৰু বিজেপিৰ হৈ যে খেলিব, আপোনাক কিন্তু বহুত চাপৰ্ট কৰিছো আমি বিজেপিৰ হৈ, বুজি পাইছে? এইটোতো চাপৰ্টটো থাকিব লাগিব, বিজেপি জইনিং হৈছে, বিজেপি হয়তো থাকিব লাগিব। আপোনাৰ মানে কি কবা, আপুনি মানে কিছুমান আপোনাক মানে বহুতে কিছুমান সকলে বেয়াও পায়, বুজি পাইছা? বহুতে বেয়া পায়, কেইটা মানে সেইবোৰ মানে আৱৰ্জনা, বুজি পাইছে আপুনি? মানে আপুনি মানে ষ্ট্ৰংলি থাকিব সদায় সদায়, বুজি পাইছে? সকলেতো ভাল নাপাব না, এটা ৰাজনীতিৰ ক্ষেত্রে সকলে ভাল নাপায়, কিবা কিবা মানুহে বেয়া পায়, কিবা কিবা মানুহে ভাল পায়, এইটোতো আৰু একো নহয় না। আমাৰ মঙলদৈত কিন্তু আপুনি আহিলে চাব পাৰিব কিমান পাগল আপোনাক আহিলে। ইয়াতে মানে আমাৰ MLA ডাঙৰীয়া গুৰুজ্যোতি দাস ডাঙৰীয়া, মানে কি কব আৰু সিওতো হেৰি আমাৰ বিজেপিয়ে হয়, মানে কি কব আপোনাক বহুত ভাল পায়। এনেইতো বিজেপি গিলাতো ভাল পায়ে, আৰু মানে কি কব আমাৰ মানে কলেজৰ মানে APVP চব গিটাই মানে ভাল পায়, আপোনাক মানে আচু গিটাও ভাল পায়, চবে ভাল পায়, মানে কি কব আৰু একদম মানে বহুত জনপ্ৰিয়, আপোনাক বহুত ভাল পাওঁ, ময়ো ভাল পাওঁ একদম। মানে কি কব আৰু মানে এজন সমাজ কৰ্মী হিচাপে ময়ো আপোনাক বহুত ভাল পাওঁ আৰু লাইক কৰো দেই। আপুনি আহিলে ভাল লাগিলে হয়। মানে যাম, এইটো যাম, সোমাই কৰি যাম, পিছত যাম, এতিয়াতো সোমাই হাতত নাই, মিটিং চলি আছে। এতিয়া আপুনি ক'ত আছে? ইলেকশ্যন আহি গল, ইমান দিন ইলেকশ্যন নাছিল, গৈ আছো। আপুনি ক'ত আছে? ইলেকশ্যন আহি গল, এতিয়া আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা, ধুবুৰীৰ পৰা গৌৰীপুৰ সমষ্টিৰ টিকেটৰ দাবীদাৰ মানুহৰ মিটিং বিলাক আছে। আমাৰ মানে আমাৰ মঙলদৈ সেই গুৰুজ্যোতি দাস ডাঙৰীয়া মানে বিধায়কক মানে আমি কম যে হেৰি ছাৰ মানে চকুৰালি ছাৰ, আপোনাক ছাৰ বুলিয়ে মাতি আছো, কাৰণ আপুনি হেৰি তাতে ইলেকশ্যন খেলিব, মানে কি কব তাতে মানে সিহঁতকো কম যাতে আপোনাক টিকেটটো দিয়ে, আৰু মাইনৰিটি ভোট কেইটা আপুনি ভালকে মানে চাব, আৰু সিহঁতৰ ভোট কেইটা যাতে হেৰি নহয় আৰু, বুজিছে? আৰু ভালে থাকক, সুস্থ থাকক, আপোনাৰ শুভ কামনা কৰিলো, আপোনাক ৰাজনীতিলৈ হেৰি স্বাগতম জনাইছো, আৰু ভালে থাকক। আৰু আমাৰ মঙলদৈত আহিব দেই, বহুত ভাল পায় আপোনাক, চবে ভাল পায়, মানে মা দেউতা চব ভাল পায়। এতিয়া মানে এতিয়া গুড নাইট দেই।